মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। আহক আজি বনাওঁ তিয়হৰ সৈতে মাছৰ আঞ্জা। বহুতে তিয়হ বুঢ়া হৈ গ'লে পেলাই দিয়ে। আপোনালোকে পেলাই নিদি মাছৰ আঞ্জা বনাই খাই চাবচোন। মাছ নাথাকিলে নৰ্মেল আঞ্জা বনালেও হ'ব, খুব সোৱাদ লাগে এইটো খাই। যদি আপোনালোকৰ কঁঠালগুটি থাকে ইয়াতে আপোনালোকে কঁঠালগুটি দি দিব পাৰে। মই প্ৰথমতে মাছকেইডোখৰ এইদৰে ভাজি ল'লোঁ। এতিয়া আঞ্জাৰ বাবে মই ল'লোঁ এটা আলু, তিয়হটো, বিলাহী এটা শ্লাইচকৈ কাটিলোঁ, পিঁয়াজ এটা শ্লাইচকৈ কাটিলোঁ আৰু দুটা জলকীয়া লৈ লৈছোঁ। মোৰ তিয়হটোৰ গুটিখিনি বুঢ়া নাছিলে বেছি, সেইকাৰণে মই গুটিৰ সৈতে দি দিছোঁ। আৰু যদি আপোনালোকৰ তিয়হটোৰ বুঢ়া হয় গুটিখিনি তেতিয়াহ'লে এৰুৱাই ল'ব, নহ'লে খাবলৈ বেয়া লাগিব। মাছ ভাজি বাকী থকা তেলখিনিতে মই 1 চামুচ জিৰা আৰু 1 চামুচ গোটা সৰিয়হ দি দিছোঁ। এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ, এইখিনি ভাজি ল'ম ব্ৰাউন কালাৰ হোৱালৈকে। পিঁয়াজখিনি কম জুইতে ভাজি ব্ৰাউন কালাৰ হোৱাত ইয়াতে মই কাটি থোৱা তিয়হ, আলু আৰু বিলাহীখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ইয়াতে মই দিছোঁ 1 চামুচ হালধি পাউডাৰ, জোখ অনুপাতে নিমখ আৰু 1 চামুচ কিটচেন কিং মছলা। আপোনালোকে মেগী মছলাও ব্যৱহাৰ কৰিব পাৰে। এইখিনি আকৌ ভালদৰে মিক্স কৰি লৈ মই 15 মিনিটমানৰ কাৰণে কম জুইতে ভাজি ল'ম। এইখিনি সিজিব লাগিব। এইখিনি আমাৰ সিজি গৈছে, 15 মিনিটমান মই ভাজিলোঁ, মাজে মাজে লৰাই আছিলোঁ, কম জুইতে ভাজিছিলোঁ। এতিয়া কেইডোখৰমান আলু মই গোটাকৈ ৰাখি পেলাই বাকী সকলোখিনি মই ভাঙি দিম। এতিয়া এই সকলোখিনি মই এইদৰে ভাঙি দিয়াৰ পিছত ইয়াতে মই এতিয়া জোখমতে পানী দি দিম। পানী দিয়াৰ পিছত এইখিনি মই অলপ সময়ৰ কাৰণে উতলিবলৈ ৰাখি দিম। এতিয়া এইখিনি ভালদৰে উতল অহাৰ পিছত মই মাছকেইডোখৰ ইয়াতে দি দিছোঁ, দি পেলাই এতিয়া আকৌ ভালদৰে উতলিবলৈ দিম। উতলি যেতিয়া পানীখিনি শুহিব তেতিয়া আমাৰ আঞ্জা ৰেডি হৈ যাব। এতিয়া চাওক আমাৰ পানীখিনি শুহি গৈছে। এতিয়া ইয়াতে মই কাটি থোৱা ধনিয়া অলপ দি দিছোঁ আৰু এতিয়া গেছটো বন্ধ কৰি দিম। এইখিনি আমাৰ হৈ গ'ল। এয়া চাওক আঞ্জাখিনি দেখিবলৈ কি ধুনীয়া হৈছে, এইটো খাবলৈও খুব ধুনীয়া হয়। এয়া মোৰ তিয়হ দি বনোৱা মাছৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰ জুতি লওঁ। আপোনালোকেও বনাই জুতি লৈ পেলাই মোক কমেণ্ট বক্সত জনাওক খাই কেনেকুৱা পালে। পুনৰ লগ পাম আন এক ৰেচিপিৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।